মোহন কি কৰিছা মোহন কি কৰি আছা চেনি পাই লাই তাৰ পাই দিছন কি চেনি পাই টাটা দিছ চেনি পাই লাই তাৰ পাই দিছন তাৰমানে মানে য'ত বেমাৰ আছে ঔষধ পানী ছটিয়াইছো বেমাৰ ফিমিছ এনেকে ছটিয়ালে বেমাৰ ভাল হৈ যাব মই কৈছো বেমাৰ জেগাটা ফিমিছ থাকোতে কিবা বেমাৰ আছে মোৰতো বহুত বেমাৰ বহুত বেমাৰ আছে আহিলে এই মাছ মাংস পালে কিবাকে মাগুৰ মাছ 3টা পাইছো লগৰ এটা কামুৰি খাচী মাংস এপোৱা আনিছো বাটতে যেনিবা সেই কণী 6টা দেখিলো আৰু বোলো লৈ যোৱাই ভাল ইমানবোৰ বস্তু একেদিনাখনে খাব না সদায় কিমান বজাৰ কৰি থাকিলো সলনিকে খাই থাকিলো এইবোৰ দেখোন আলু হৈ আছ সমস্ত জগত এতিয়া আলুতে বিৰাজ বোলে আও হৰি আও ৰাম ভালকে কুলিয়ে মাতিছে দেখোন এই বিহুটো এবাৰ শেষ কৰি পেলালে যা ভাবিছিলো লগৰকেইটা মিলি পুৰা ধুমধামাই বিহুটো বনাইম শেষ কৰি পেলালে এবাৰ বেমাৰে কথালে পেলালে কলি মোৰ নামত বিহু ওলাইছে তই গমেই নাপাও এইটো কেতিয়াবা ওলালে জিনজিনৰ নামত বিহু ওলাই গ'লতো জিন মইনা অসমত আহিছে পিঠাখন শুনক জিন মইনা কোনা ভাইদাচন মৰিছে বঢ়িয়া জিন মইনা মইনা চাবোনে ধুমে দে হাত ফালি দিছ বাবুলাল এই যে বেমাৰটো হৈছে মানুহে কেনেকে গম পাইছে এইটো কিছুমান লক্ষণ আছে কেনেকুৱা আছে মোক কওকচোন মানে তোৰ সঘনাই ভোক লাগি থাকে ভোক লাগি থাকে আৰু তোৰ খোৱাৰ পাছত আকৌ কেইটামান খাবলৈ মন যায় আৰু সঘনাই উগাৰ আহি থাকে লিভাৰ এলাৰ্ম দি থাকে এনেকুৱাই লক্ষণবোৰ মিলিছে কি মিলিছে কি মিলিছে চব মিলিছে জেগাত পৰি গ'ল এবাৰ নাই বুজিছা চাফা আৰু দুটা টোপলমান হোৱাটো ভাল আছিল চাবগৈ লাগিব হেৰা হ'ব আৰু দিয়া পিছে তুমি এই গৰম পানী সোপা খাই কিনো নিচা লগা তুমিহে জানা আৰু দেই গৰম পানী খাই নিচা লগোৱা নাই হে গৰম পানী খাই ভাইৰাছ মাৰিছো মানে শুনা এই কৰোণা বেমাৰ অৰ্থাৎ COVID-19 যিটো তোমাৰ বীজাণু সেই বীজাণুটো যদি আমি গৰম পানী সঘনে খাই থাকো গৰম জুলীয়া পদাৰ্থ বস্তু খাই থাকো তেতিয়াহ'লে আমাৰ এই বেমাৰটো অৰ্থাৎ এই বীজাণুটো আমাৰ গাতে ধ্বংস হৈ যায় আৰু শুনা এই গৰম পানী খাই থকাৰ ফলত কি হয় আমাৰ ডিঙিত থকা বীজাণুবিলাক আমাৰ সেই মল মূত্ৰৰ দ্বাৰা বাহিৰলৈ ওলাই যায় হেৰা সেইকাৰণে বুজিছা মই মদ খোৱা বাদ দিছো গৰম পানী খোৱা আৰম্ভ কৰিছো আৰু গৰম পানী খাওঁ মানে ধৰা আধা ঘণ্টা বা 45 মিনিটৰ মূৰে খোৱা আৰম্ভ কৰিছো আমাক এতিয়া মদে নবচাই বুজিছা আমাক এতিয়া গৰম পানীহে বচাব ময়ো খাওঁ দিয়া বুজিছা বুজিলো বেটাৰ দেখোন লিভাৰ ঔষধ আৰু কাঁহৰ ঔষধ খালী হৈ আছে সিদিনাখন আনি দিছিলোহে এতিয়া 2টা খালী হৈ আছে অকণো নাই চাগে তই অকণো নাই মোক কিয় কৈছে মই কি জানো চেনিপাইটাইলাইজেশ্যন কি চেনিপাইটাইজেশ্যন মাৰিছ সেই মোহনে পানীত ঔষধ মিলাই কৰোণা খেদাই ফুৰিছে তাৰ মোৰটো কৰিছে হেল্ল'
হেল্ল' কোনে কৈছে হেল্ল' ভালকে শুনা নাই হেল্ল' কাৰ ফোন নাজানো ভাই আজি দিনটো ইমান আননোন নাম্বাৰৰ পৰা ফোন আহি আছে মুখেৰে মাতো নিদিয়ে হেল্ল' দাঁত চেলাইছ কিয় লাগি থাকক ক'ত বা লাগি থাকিব লাগে হেল্ল' ছাৰ কমল তোমাক মই যলৈ পঠিয়াইছিলোঁ তাত কোনোবা সন্দেহজনক মানুহ দেখা পাইছা নেকি নাই ছাৰ ঠিক আছে তেতিয়াহ'লে তুমি ভালকৈ মন কৰিবা ছাৰ আমাৰ ইয়াতে এজন বেজ আছে আইনত চাই লুকাই থকা মানুহক ধৰি দিব পাৰি এতিয়া পুলিচে বেজৰ সহায় ল'ব ফোন ৰাখচোন তই ফোন ৰাখ পাকস্য কোনো কি বেয়া কথা ক'লো এইখনকে ভাঙিব লগা কৰিছে এই দিনতে কি দৰ্জা মাৰি চিষ্টেম কৰিছে তই দেশত গৈছিলি কি হৈছে গম নাপা সিদিনা যে মোদীয়ে চাকি জ্বলাব জ্বলালে জ্বলালে মই নজ্বলালো এই চাকি জ্বলোৱা কি বৈজ্ঞানিক যুক্তিগাল আছে তোক এটা বৈজ্ঞানিক যুক্তি লৈ পেলাই কাম হয় লাগিবতো তই এনে মেট্ৰিকত কি ৰিজাল্ট দিছিল তুমি মেট্ৰিকৰ কথা গম নাপা মই হেট্ৰিক মেট্ৰিকত ডিষ্টিংশ্যন কৰা শুনিছো ষ্টাৰ কৰা শুনিছো ষ্টেণ্ড কৰা শুনিছো লেটাৰ কৰা শুনিছো এই হেট্ৰিকটো কি আকৌ এই তিনিবাৰ লাগাতাৰ ফেইল মাৰিছো তিনিবাৰ ফেইল মাৰিছো কিহত ফেইল মাৰিছো তাতে বিজ্ঞানতে ফেইল মাৰিছো বিজ্ঞানত ফেইল কৰা বৈজ্ঞানিক যুক্তি লাগিব বোলে চাহ বনা এই খাম খাওঁ চাহ বনাবলৈ নহয় ৰাইজনী এতিয়া কোবাম নিজৰ বেয়া পাম নহয় কিন্তু খামুচিয়া হেল্ল' 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 কি পাতক ভোগ নকওঁ দিয়ক পটক কি ভোগ ন চিন্তা কৰিব নালাগে আজিকালি এইবিলাক থাকেই হে কি কৈছ মানে মই মানুহটো ফ্ৰী টেনশ্যন ল'ব নালাগে আপুনি পাতক বিন্দাছ পাতক হেল্ল' হেল্ল' মুখে নামাতে কিয় পাগলাটো গ'ল ব'লা এইফালে আছো এইফালে মানে এইটো আপুনি ভিতৰলৈকে মানুহটো নাইকিয়া হ'ল যে আচ্ছা তাৰমানে তাৰমানে ইমান সময় যোৱাই নাই ৰাকেশ দা আপুনি মোক চিনি নাপালেও তোমাক কেনেকৈ চিনি পাব লাগে মই মোৰ এটা নিজা ডেজিগনেশ্যন আছে নিজা ডেজিগনেশ্যন সেইবুলি কৈছ অঁ কি ডেজিগনেশ্যন এই প্ৰদীপ মদাহী বুলি ক'লে গোটেই জগতে চিনি আচ্ছা ৰাষ্ট্ৰপতি পুৰস্কাৰ পাছত কি শিকক চিনি পাবলৈ বিশ্বাস কৰক আপোনাৰ ওচৰত মই টাইম পাছ কৰিবলৈ অহা নাই কেলৈ আহিছে সেইটো কৈ পেলাই চাওক ৰেহাই এটা লাগে কি আপুনিতো পুলিচৰ লগত ইনভল্ভ কৰা মানুহ অঁ সেইটো ক'ব লাগে নে নেতাকৈ কিবা এটা মেনেজ কৰিব পাৰি নেকি বিশ্বাস কৰক আজি 14 দিন হ'ল খাবলৈ পোৱা নাই পইণ্টটো মানে কিবা এটা মেনেজ কৰি দিয়ক না এই লকডাউন বুলিহে কৈছোঁ আচ্ছা আপুনি মোক অন্ততঃ 14 তাৰিখলৈকে চলাই দিয়ক তাৰমানে তো মোৰ ৱাইনটো বিচাৰি মোৰ চলাইছে হয় নেকি তাৰপৰা মই এটা কাম কৰোঁ ৱাইন চপলৈ ফোন মাৰি দিওঁ ফুল দুটা লৈ গুচি আহক তই ইয়াতে বহি খাই দিব পাৰিবি খাব পাৰি নেকি অঁ সেয়া মজা হ'ব তেতিয়া এনেকৈ মাৰি দিয়ক এইটো কিহৰ মিনিয়াও ভালকে মালিচ কৰ মাৰিলো পাগল
এনেকৈ মালিচ কৰ নেকি ভালকৈ কৰ মুঠতে মই আজি যাম যাবি যাম ভাত খাম খাম নে যাম প্ৰথমতে যাম তাৰপিছত মই খাম তোক মানে আজি কোনেও খাই থ'ব নোৱাৰে গম পালোঁ মই মানুহটোহে ইয়াত আছোঁ জীৱটো ব্ৰইলাৰ ফাৰ্মত মুঠতে মই আজি যাম যাবি ভাত খাম ৰাস্তাত খাম মই ৰাস্তাও খাবি কি খাই মেলি কৈ আছা মুঠতে মই আজি যাম তোর আমায় তোর আজি ডিউটি নাই আচ্ছা আচ্ছা তুই তার মানে আজি রেস্ট লবি ওকে ওকে বাই 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 তোর তার মানে ছোৱালী ভাল পোৱা আছে তাই এইটো মোৰ ভাল পোৱা ছোৱালী নেকি এইটো দেখোন বেলেগৰ মাইকি বেটাক ইমান কেৰেক্টাৰ লুজ তোৰ দাদিৰে আহি পাক ৰ তই কি কলি বৌ মই লুজ কেৰেক্টাৰ নহয় কি বেলেগৰ মাইকীৰ লগত লাইন মাৰিব লাজ লগা নাই তোৰ হে এইটো আমাৰ ষ্টাফৰ হয় হলিও তোৰ বেলেগৰ মাইকী না বেটা বুঢ়া হৈ গেলি নিজাকে এটা আনি ল'ব নোৱাৰিলি নহয়ে বৌ তই বুজা নাই বুজা নাই ক'বা আহিছি বেলেগৰ মাইকীৰ লগত চিনি খাব লাজ লগা নাই কি অলপ ৰেচপেক্ট নকৰে এই বাক্সাত যাই যাকে তাকে গোটাই ললিহে গম পাবি ৰ পথাৰহে পথাৰ কোনফালে বা যাওঁ মানুহ এটা পাবলৈ নাছে ইজনতো এটা টকা পাম নাই কি কৰিলি তই আপোনাৰ এটা টকা পাম কমি আছে কোন তই মই চাদি CID CID যদি তই মোক কিবা এটা সহায় কৰি দেচোন মই আকৌ কি সহায় কৰিব লাগিছে ঐ কিবা এটা কৰি মই এই ভৰিটো পাম দিয়া ব্যৱস্থা কৰি দেচোন ভৰি পাম মোৰ গাড়ী থকা পাম দিয়া লোৱা বুলি কৈছে এই মই সেইটো পামৰ কথা কোৱা নাই এইটো পাম মদ চৰকাৰে দোকানবিলাক বন্ধ কৰি দি লৈ পেলাই এতিয়া মোৰ লাহে লাহে ভৰিখনৰ পামটো কমি গৈ আছে বুজিছা তই মোক চুলাই অকমানৰ ব্যৱস্থা কৰি দেচোন চুলাই চুলাই আকৌ মোক পাইছে তই CID হৈ লৈ পেলাই তই এই চুলাই অকণৰ ব্যৱস্থা কৰিব নোৱাৰ কি হয় CID তই মানে এখন চেৰা বলিয়া ফোন বা কিবা মনত পৰিল আজি তাই হেল্ল' ক কি মনত পৰিল মোলে লকডাউন মানি আছে নে একে পুৰা বঢ়িয়া বঢ়িয়া পুৰা মানি থাকক দেই নিজৰ বুলি নকবি আৰু বুজিছ এইকেইদিন এই ঘৰৰ ভিতৰত সোমাই ইমান আমনি লাগিছে নহয় একে মই ভাবিছো 15 তাৰিখে ওলামেই আৰু ঠিক আছে একদম পুৰা 15 তাৰিখে তেনেহ'লে আপোনাক চাবলৈ ভাল লাগিব আৰু কি ভাল লাগিব দাঁত চেলাইছ যে এতিয়া আপুনি 21 দিন ধৰি বিউটি পাৰ্লাৰলৈ যোৱা নাই
এই কোবত আপোনাক চাই ধুনীয়া লাগিব আৰু শুনা বুলি কৈছে নহয় শুনা চবিছত মানে আহিবলৈ আহে